हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की खबर सकलोरे आशा करूँ सकलोरे बहुत बेसि भाले आछे आरो मयो बहुत बेसि भाले आछो मोर चेनेल उन्नति नतुन भिडिओते आपनालोक सकलोके पुनरबार स्वागतम जनाइछो आरो আজি হৈছে আমাৰ বাবুৰ জন্মদিন বাবুৰ বাৰ্থডে হয় আৰু জন্মদিন উপলক্ষে নাৰায়ণ পূজা পতা হ'ব তো কি হয় কি নহয় সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম গোটেই দিনটো আৰু তাৰ যেটো জন্মদিন হয় তো কমেন্ট বক্সত এটা কমেন্ট লাগে আৰু হ্যাপি বাৰ্থডে বুলি কমেন্ট এটা কৰি দিব তেতিয়া তাৰ মনটো ভাল লাগিব দিলটো খুশ হৈ যাব তো বাকি মোক কিবা মাতটো অলপমান কিবা হৈ আছে ৰব মানে কি হ'ল যোৱাকালি মই চাব গ'লো না থিয়েটাৰ তো সেইটো কাৰণে অলপমান মাতটো কিবা এটা বহি আছে এইটো কাৰণে তো বাকি যিকোনো হওক আৰু গোটেই দিনটো দেখাবলৈ চেষ্টা কৰিম চাই থাকিব আৰু ভিডিওটো কেনেকুৱা লাগে লাষ্টত কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকে এটা কমেন্ট কৰিলে বা এটা লাইক কৰিলে তেতিয়াহলে মনটো বহুত বেছি উৎসাহিত হয় আৰু কো নতুনকৈ ভিডিও বনাবলৈ তো আহকচোন আজি ভিডিওটো আৰম্ভ কৰোঁ সো গাইস এইফালে এয়া পূজাৰ কাৰণে সামগ্ৰী মানে যি লাগে আৰু সব ৰেডি কৰি থোৱা হৈছে এইফালে এয়া কি কয় ক্ষীৰৰ কাৰণে কল ৰেডি কৰা হৈছে আৰু এইফালে এয়া শুকান বুট নাৰিকল চেনি এইফালে এয়া আটা নিমখ শুকান বুট আৰু এইফালে এয়াও বুট এইফালে চেনি কলফুল তাৰ পিছত এইফালে ধূপ মিঠাতেল এইটো গাখীৰ ইয়াতো গাখীৰে আছে এইফালে এয়া গাখীৰ তাৰ পিছত এইটো এটা মাটিৰ কলহ এইটো লাগিবই আৰু এইফালে এয়া চাকি ঘিউ মৌ যি লাগে আৰু এইবিলাক সব ৰেডি কৰি থোৱা হৈছে আৰু এইফালে এয়া ফলমূল আৰু এইটো হৈছে মেইন বস্তু এইটো হৈছে ফুল এইফালে ফুল থোৱা হৈছে আৰু এইফালে এয়া দুবুৰি বুন তুলসী আৰু ইয়াত আছে বুটটো সো আৰু এইফালে এয়া গুড় তাৰ পিছত এইফালে ইয়াত তিয়াই থোৱা হৈছে আৰু এইফালে এয়া কল গিলাস সব মুহূৰ্তে পূজাৰ এইবিলাক সব সামগ্ৰী ইয়াতে ৰেডি কৰি থোৱা হৈছে আৰু মজাকে একদম ৰাতি পূজাখন হ'ব তো দেখাম আৰু কি হয় কি নহয় আৰু এটা বস্তু মানে দেখাৱা নাই দেখাই আছো ৰব আৰু এইফালে এয়া বেলপাত মজাকে একদম আনি থৈ দিয়া আছে আৰু এইফালে এয়া চাওক পুৰা একদম ধুনীয়াকে কলপাত চলপাত মজাকে কাটি আনি থৈ দিছে পুৰা একদম মজা সব বস্তু ৰেডি কৰি থৈ দিছে আৰু বাকি গধূলিকে পূজাখন হ'ব তো দেখাম আৰু কি হয় কি নহয় তো চাই থাকক আৰু এইফালে চাওক পুৰা একদম ধুনা চুনা মজাকে ৰেডি কৰি থৈ দিয়া হৈছে আৰু এইফালে কলৰ দনা বুলি কয় এইটো আৰু কলৰ দনা কিবা কিবি কৰে আৰু চবখিনি ৰেডি কৰি থৈ দিছে আৰু এইফালে এয়া বেঞ্চ চেঞ্চ চব ৰেডি কৰি থৈ দিছে সেইফালে বাল্টিংটো ইগন'ৰ কৰি দিব আৰু এইফালে এয়া চাওক ধুনীয়াকৈ চকী টকী পাৰি থোৱা আছে একদম মজাকে তো এতিয়া আৰু মানুহ আহিব আৰু লাহে লাহে ক'বা এইফালে এই জ্বলাই আছে ধূনা হয় না তো মজাকে একদম মজাকে জ্বলো ফুই ক'বা নাপে তো গাইস এইফালে চাওক পুৰা ক্ষীৰৰ কাৰণে ৰেডি কৰি আছে কল চেকি আছে আমাৰ বাৰ্থডে বয় হয়নে নহয় বাৰ্থডে বয় কাম কৰি আছে পুৰা একদম মজাকে ক্ষীৰ চেকি আছে তো আৰু এইফালে চাব পাৰে পুৰা একদম মজাকে খুৰাই কলৰ বাকলি গুচাই পেলাই আমাৰ এয়া বাৰ্থডে বয়ক হেল্প কৰি আছে তো পুৰা একদম মজাকে বনাই মানে বাকলি গুচাই আছে পুৰা গুড মজা আৰু এইফালে পুৰা একদম মাই কি কয় পুৰা গুড় মিঠে না গুড় মিঠে পুৰা একদম কি কৰি আছে কি বুলি কৈছে পাকি থাকে বুলি কয় মই ভালকৈ নাচটো দিয়ক এইগিলাখান চব কৰি আছে তো দেখাই আছোঁ অলপ অলপকৈ আপোনালোকক তো এইফালে আমাৰ গুড় ৰেডি হৈ গ'ল এতিয়া ক্ষীৰত দিলে হৈ গ'ল আৰু মানে তো এইফালে পুৰোহিতো আহি গ'ল আৰু এতিয়া মানে পূজাৰ মানে কাৰণে যি লাগে আৰু সবখিনি ঠিক কৰি আছে সবখিনি ৰেডি কৰি আছে পূজাৰ কাৰণে তো এতিয়া আৰু পূজা আৰম্ভ হ'ব লাহে লাহে তো দেখাম আৰু গোটেইখিনি
ওরা নম শ্রী বিষ্ণু বিষ্ণুর ভগবান জয় যজ্ঞেশ্বর হরি সর্ব মঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্য ত্রম্বকে গৌরী। তো গাইজ সেইফালে পূজা আৰম্ভ হৈ গ'ল আৰু পূজা চলিয়ে আছে আৰু এইফালে মায়েও মন্দিৰত চাকি এগছি জ্বলালে আৰু লগতে এখন শৰাইও দি দিলে। আৰু একবাৰ আছে দে ওম জন্ময়া ভক্তি যোগে নৱত্ৰ সম্পৰজৰ নিবেদন স্বাভান গুণামি গুণামি উপায় আদিত্যাদি আতুৰে সেৱা কৰা পৰম ব্ৰহ্ম নিৰঞ্জ দেৱ সৰ্বস্ব গুণামন হিতায় জগত হিতায় কৃষ্ণায় এইফালে পজ্জল আমাৰ বিলেনি কে বিলেনি এইফালে বাৰ্থডে বয় বিলেনি। চ' এতিয়া প্ৰসাদ বিতৰণ হৈ আছে গাইজ, প্ৰসাদ বিতৰণ। নাৰায়ণ পূজাৰ আটাইতকৈ প্ৰিয় ভোগ এইটো, একদম স্পেচিয়েল আৰু প্ৰিয়। হা বিকাশ, হা বিকাশ, বাই বাই। হা ভাইটি, এনেকৈয়ে পূজাও শেষ হৈ গ'ল আৰু এতিয়া ভাত খাবৰ টাইম হৈ গ'ল। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনালে নাপাহৰিব। লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব। তো আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।